সালা কি বৰষুণ দিছি আই গাছা জিকিছে চম চলি পাউডাৰ চাউডাৰ খুহি আছিলো এই এটা সিগারেট দিয়া হা সিগারেট দি সিগারেট দিয়া আছে লাইটার আছে না লাইটারটো দিবা লাইটারটো নাই চলাই দি জ্বলাব লাগিব কি দেখি এইবোৰ চলি আছে ইয়াতে এতে দেখো আই তোর কি কইছ তই তোর দুই সিগারেট খাত লাগছে আই রে সিগারেট থংকে না খাই তোক মই বিছরে সা মুখ দি সিগারেট খাবা না আজি গেলিও ও সিগারেট থংকে হা সিগারেট খাবা চলি আগতে সাধা খান আছিল মোৰ লগত কাম কৰা তই অলবি সোমবাৰৰ পৰা কামত যাব লাগিব চৰকাৰী ঘৰৰ কাম লৈছো তোক বিছৰি আছো ফোন মাৰলিও নালগে নাম্বাৰ বদলাইছা নেকি কি কৈ আছা তই আৰে মই কাম কৰিম মোৰ দৰে চলতো আৰু চাকৰি পালো গম পোৱা নাই নেকি তই আরে চাকরি পালো লোকেশন হৈ গেছি বগা হৈছো দেখাই পাই আছা তই আৰু মোবাইলৰ কথা কৈছা মোবাইল চেঞ্জ নাম্বাৰ বদলাই দিছো মোবাইল নতুন আইফোন 11 Pro Max এটো বেল ললো আৰু ও তই একলা চাকৰিৰ বম সম মাৰি লাভ নাই সোমবাৰৰ পৰা কামত অলবি জগালি বিচৰিবা নাই তই আসলি জগালি গম পাইছা একলাৰে লেকচাৰ মাৰি লাভ নাই সেইদিনে গেলি সি সাধা হবা 5 টাকা গেলে কান্দি আছিল আজি সিগাৰেট খাই তাই ঘৰৰ আগত চাকৰি ভাবি দে আজি অলবি কাম ও সঁচাই চাকৰি পালো বিশ্বাস কৰা নাই তই ক'ত কেনকে চাকৰি পালি আই শুনিলতে কেনকে চাকৰি পাইছো মই এই লোকেশন ক'ত ঠিক কৰিছা দাদা অলপমান আগত যো ভাল লোকেশন চাবি মজা লোকেশন দাদা কাস্টমাৰ নাই ইমান দিন হ'ল কাস্টমাৰ কাৰণে এসিস্ট্যান্ট হৈ দিছো এটা বলক এই সিস্টেম এই জংগলৰ মাজত লৈছা দাদা অলপমান জংঘল লাগে কিয় কৈছোন জানানে এই ইমান ঠাণ্ডা বতাৰ বৰষুণ দি আছে অলপ গৰম বাপটো বয়া আগৰ পৰাই বয়া অলপ ভাল কৰি দিবচোন আপুনি কাস্টমাৰ কৰ পৰাই আহিব কে এসিস্ট্যান্ট ৰাখছো দিয়ক কৈছো দেখোন এতে বহু তাই দিয়ক লোকেশনটো না বয়া তই কাহত খেলি যাক আহি যা বস্তা দাদা মই বস্তা আনিব আজি পাইছো জক চক কমে গেলে কম বা নাজে দিয়ক কাপাতি থৈ দিছো কপা দিবি আছে জংগল লোকেশন গাইছে যাবৰ তই মোক জক কমিছলি কত খৰচা আছে মই জানো হ'ব দিয়ক দাদা আজি চেণ্ডেল পাৰিব মই চাই থাকিম দিয়ক সোমাই নে নোসোমাই বস্তা খান আনবা নৰহি এনে চিষ্টেম ৰাখছো তাক মই জানো মোৰ কি হৈছে কি ছি যদি 2 মাৰছি দগালত মই কেমান দুখন আছো মই জানো এই 30 মাৰ খাওয়া চিষ্টেম মোৰ এইকাৰণে ৰাখ কৰিছন আৰু তা ৰাখছিলো এই 30 মাৰ খাই গেল ৰাখিছো মই হ'ব দিয়ক আজি চেণ্ডেলত বহছো দে হ'ব দে এসিস্ট্যান্ট অক দাদা কাস্টমাৰ কই আৰু বৰব গেৰাম আৰু এটা কথা হ'ল নহয় তলত কিবা এটা পিন্ধি ভাল লাগে যদি কোনোবা কিবা দেখা পায় তোৰ চকু গহাই গৈছে পিঞ্চি না পিঞ্চো মই গম পাইছো তথাপিওচোন গোটাখিনি দেখা পাই আছো অলপমান সেইখন তিতে আছে মাল কাস্টমাৰ এটা মই ধ্যানত বহু কাস্টমাৰ সাদাজার লাংটা বাবা আমার লাংটা বাবার কামাল আহি যা লাইকে কক শুনাই নাপো সাদাজার লাংটা বাবা আমার লাংটা বাবার কামাল আহি যা নাই দিয়ক দাদা জব কমিশনে চাইছো মোৰ কাষত জকাই ভেনৰে বাবাৰ কাষত যাবাৰ জানাই সোমাই কথা 3টা মান আশা লাগে সেইটো তোৰ কাৰণে হৈছিল মই কৈছিলো জকৰ কাষত নাচবি ওইলান্তের কোন স্বামী সিরি উলাব লাগা শক্তি সেইটো সামিস কর পারে অর্ডার করছিল গম পাইছ না নাই কর পাই হুদুর ভুটানৰ পারে বাপের আনি দিছিল তে সিস্টেম দেখবি সিস্টেম না স্যার হয় কাস্টমার মাত aha langta babar kamal aha rais aha langta babar kamal
আজি মানুহ এটাও নাই দেখোন নাই। মানুহ এটা পালি মোৰ খৰচাটো পালি যায় লাংটা বাবা এচিষ্টেণ্ট মানুহ এটা আজি নিবাই লাগিব যেনকে হওক এই তুই লেল পাই ধৰি ৰ এই লেল পাকত যা ৰয় সাহেব তাৰ লগত কামত যাবা আছো ৰ গোটাই বস্তু ভাগলে পেলছি মোৰ কাম কৰে তাকে তই ভাদা মেহা বুঢ়া আহিলে আনিছে তই নকপিয়াৰ গলৰ হাৰা দেখছে না গণ্য পৰা হৈছি তই গিলা কাম চাম বাদ দি তই এটা চাকৰি কৰ কি চাকৰি চাকৰি আমাৰ লাংটা বাবা চমৎকাৰ দেখাই নাই আকৌ ইণ্টাৰভিউ নালগে এনেই হৈ যাব আৰে আকৌ ইণ্টাৰভিউ নালগে আমাৰ লাংটা বাবা চমৎকাৰ লগ কাম দিব ক'ত আছে লাংটা বাবা ক'ত আছে তই মোৰ লগত যা দেখা পাবি যামেই ৰ মই এতিয়া কাম কৰিব যাব কাম লাগছে চাম বাদ দি তই যদি চাকৰি হয় কাম কিয় কৰিব লাগে ঐ সি যদি আৰু গালি পাৰে এইবাৰ আৰু মোক গালি পাৰে তাক মাৰো বুলি কবি কি মই চাকৰি পাইছো তোৰ লগত মই এই ভাদা মেহা বুঢ়া আহিলে হবা নাযাওঁ সেনেকে কবি দে যো যা তোর একটু জবাব নেগলে রে এসিস্টেন্ট কি কৰো মইতো নিজে কৰো বুলি নকৰো মোর ভয়ে লাগে কেতিয়াবা রক লাগি হ'ব দে আকৌ নকৰো বেলেগ এই এখন নকৰো তোর চাইছো মই চুমা এটা হাবা শুনান্তে আমান হে ভাই কাস্টমার চাও এচিষ্টেণ্ট আনছি অলপ মচান দিয় আছি দে মচান দি আচ্ছা এই বলাই বাবা কি চাইছ তুই কাম হই যাব ভালকে বহিলো পুৰি যাবি কেনে কৰে দেখোন পুৰি যাবি বুলি কওঁ না নেকি ভালকে দেই আচ্ছা তোর প্রবলেম তো কি বাবা মোক এটা চাকৰি লাগে সব হয়ে যাব এই মালগিলা হলো হাত কঢ়াই থাকা বাৰে বাৰে এখন বহি তোর একদম ভাল দিন দে আজি ভাল দিনতে আহি পাইছ তই থথা মোৰ আইনাখানো চাই দি একবাৰ এনেকে চালে মই দেখা পাম নেকি উল্টা হৈছিল খবকে দেখোন মই চাই আহিছো নহয় তোর নাম লেলপা হয় না লেলপা মই কিনকে গম পালো বাট লেখাই আছে ক'ত লেখা আছে তুই মাৰ একচৰ কোৱাকে মাৰে চাকৰি লাগে তোক চাকৰি এটা লাগে এটা চাকৰি আছে করবি নাকি কি চাকৰি চাকৰি তুই সুইপারের চাকরি সুইপাৰৰ চাকৰি কি কৰিবা লাগে গু ফেলবা লাগে মই নৰো দে তই যা মই লাগব দিয়া বাবাই দিব আৰু কিবা পুলিশের চাকরি আছে করবি পুলিচৰ চাকৰি কৰিম মই তেরা তুই সবাই পুলিশের চাকরি করে এটা পিয়নের চাকরি আছে করবি কথা কি জানো দেখে দেখ চাকৰি তিনটা চাকরি আছে তিনটা এই বাবা তিনটা বিভাগত চাকরি দিবা পারে তই দিনত 3 বাৰ আলু ভত্তা খাবি খোৱা ঠিককে কলা ডিমা খাবি এটা কলা ডিমা ক'ত পাম বাবা বাবাক নুসুধি মোক খুদ ক'ত পায় কলা ডিমা কলা ডিমাটো তই মোবাইলত 3 বাৰ জিকাবি তাৰতো আবি কলা ডিমা সেইটো কৈ বাবা আর এটা বস্তু করবি তো এফালে বাবা তই পাতার আগত মুখ ধুই লবি বাবা যা তোর হয়ে যাব কাম ঠিক আছে বাবা মই যাওঁ বাবা পইচা যা। দিলে তই দি দিবি ঠিক আছে বাবা যা এই মানবাত 3টা চাকৰি দিয়ে বুলি নিজে এটা ফন্দ পাব বহিছে সি 3টা চাকৰি দিয়ে তই জানা একটু মই জানো হিতি নাজনে নাজনে দিব নহয় মাল আহিছে পৰাত দিনা তাপলা নিছিলে যেতিয়া কুবাব গম পাবি আকলাই মই নাখা বাবা এইকাৰণে শক্তিশালী বন্ধা ৰাখি থৈ দিছো কাষত হ'ব দে তোৰ কাৰণে মই মৰিম কথা পিঠি ফালি দিব তো কথা নেকি দে চাকৰি পইচা ভালে হৈছে দে মই যাওঁ দে চাইডত কাম চলি আছে দে যা
এই ক'ত গিছলি আই গৰুটো দিলো আই বৰুণ বতাৰ না খাচা নাই বৰ জ্বালা আছি আৰু ফুলা দিছে দেখোন তাই ফুলা দিছো এ কি ক সঁচাই নেকি অ আৰে বাহ নকপি দে তিৰি এটা ভাল পাইছো 3 বছৰ ৰান্ধবাৰ নাই বৰ জ্বালা পাইছো মই হ'ব দে মোক পিছত ফুলাবি ফুলা নাই ৰ তোক তিৰিটো লাগে না আনবে লাগছিল ভাল পাইছো যে এতিয়া কি কৰবি ছেকেণ্ডত আহি যাব কি তিৰি ছেকেণ্ডত আনে 3 বছৰ ৰান্ধবাৰ নাই ছেকেণ্ডত আনি দে কথা আরে তাই আমার লাংটা বাবার চমৎকার দেখছে কথা লাগতে বাবা আছে চল ক'ত যাও তোর আজি আহি যাব সঁচাই নেকি আৰু যদি আনিবে নৰা আন্দিবা পারা নরা তুই দেখা পাবি তই ইতে জমর লগত লাংটা বাবার তাত আর আমার লাংটা বাবার চমৎকার দেখিলো সঁচাই নেকি চল যাম কিন্তু যদি নৰা আরে তোক কৈছো না মই তই চল চাওঁ লাগতে বাবা চাওঁ মই আজি কিন্তু তই একদম বেস্ট লোকেশনত আনিছে বেস্ট অফ দা বেস্ট এ বেস্ত আজি দেখোন বৰষুণে বেৰছি আৰু বৰষুণ আহিব বৰষুণ লাগে না বৰষুণ লাগিলে কি হ'ব আমাৰ ঠাণ্ডাটো মাৰা যাব ঠাণ্ডা মাৰা গেলে কি হলা তই যে আৰাম পাবি এ হ'ব দে ইমান দেখাব নালাগে আছি কাষ্টমাৰ অলপ বেছি অলপ কমত দিবি কাৰণ আহি যাবা দি এতিয়া মন লগত এই যা যি নাচা গেলা কাঞ্চি সি যি বস্তু বেতাল আৰু নিপুৰা ভিডিঅ' অট'মেটিক চাই থাকে যদি হেণ্ডত কিবাকে লিংকটো দিবা লগা হয় ভয় লাগে মোৰ চেছ আমাৰ মোক বাচাবি তই আজি চেলিব্ৰিটি হাতে গম পাৰা নিপুৰ বেতাল দা মোক আজি তই বাচাবি পাচাবি ভয় লাগে মোৰ অলপ ভালকে বলচোন ভালকে বল দি এটোৱে আমাৰ বাবা বাবা তই গাধা নহয় কি কৰিছা তুমি আমি এনে কি হ'ল বাবা বোলে কি বে কি বাবা বোলে কি বাবা মানে এই কলা মোক লৈ আহিলে কি বোলে বিয়া পাতি দিব তিৰি আনি দিব মোক আমি হাতী চাব আছে ইমান থকা জেগা বাবা কি বাবা হাতে ডিউটি দিছি মোক আমাৰ লোন বেৰে থুৰে মত এই এমন না আৰু না হাতি বাবা কি নাচা গে তাৰ তই নেমক ৰাখা নাছিল চিনি নাপাম আমি তাক মাত তই বুলি কি লাংতে বাবা সি কৈছিল কি তাৰমানে কি মানে শুনি কৈছিল লগ লাংটা বাবা বুলি সি কলা মোক লৈ আহিলে কৈছিল পেন আছে ৰ ঠাণ্ডা খুলছে আব্বা মনে ইমান ধুনীয়া নাম ফুৰবে আছো কেইবাৰ ক'লে হাগা লাগছিল হাগা বা আনিছো আগবাইছে কি হ'ল তাতে কি তই মোক কিয় কৈ লৈ আহিলে মোক বিয়া পাতি দিব তিৰি টান দিম বুলি এইগিলা পইচা খোৱা ধান্দা তাৰ তিনাই লগ লাগি কিবা কৰি আছা কৰা এনেকুৱা দিম হাগা লাগছিল হাগা বা আমাৰ ফটা কি আল্লাহ লাগা কি তাৰমানে বতা আমাক দেয়ে আজি শনিবাৰ নহয় শনিবাৰে ফটা লৈ শনিবাৰ নহয় আকৌ যি সোমবাৰ মানে হেৰি এলা ফটা চটা লৈ অলপ চলা বাপৰে বাপ এইটো মোক গিফ্ট দিছি তই গিফ্ট চি পেলাই বা আনা ৰ নিপুৰো বেটালক কৈছো ৰ মই তন্দৰী কথা নাপি নাটক মই কি নকপি গপালত দোকানত গৰম চিংৰা খুৱাম চিংৰা খোৱালি নবৌ গোটাও খুৱাব লাগিব লগতে তাকে চিংৰা খুৱাব লাগে আমি কি বেয়া কাম কৰিছো আমি হাক বেয়া আছো হাগৰা তই বেছি কৰে অলপ পাই কেনে কৰে দাম না কিবা তাক চাগে মই তো তাকে বেটালে আমাক চিনাকি মোৰ ঘৰত কি ফালব 3 দিন মোৰ ঘৰত চাহ খাই গেছি নিপুৰা 5 দিন মোৰ ঘৰত ৰাতি ভাত খাই গেছি চাহ খুৱাব লাগিব নহ'লে মই তন্দক চেষ্টা কৰি দিম কৈ দিম খুৱাবি নকৌ নুখুৱাও মই খুৱামে কি মোক মই এবাৰ হাতী কৈছাচোন